ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বৰ্ণালী ব্লগ। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ভিডিঅ'টো শেষলৈকে চাব। মানুহজনে 184টা কাশী ঘাট দৰ্শন কৰিলে। তাৰে অকণমান ভিডিঅ' কৰি আনিছিলে, চাওঁ আহকচোন। এয়া ধোঁৱা যে ওলাই আছে দেখিছে নহয়, মণিকৰ্ণিকা ঘাট। মৃত্যু চহৰ বুলি কয় মানুহে। তাত মৃত্যু হ'লে মুক্তি পায় আৰু। হৈ যাব। এয়া চাওকচোন খৰিবোৰ কেনেকৈ আনি আছে। মানুহ তাত মৃত্যু হৈ থাকে, খৰি দিয়েই থাকে। কিছুমান বৃদ্ধ মানুহ এই কাশী ঘাটলৈ লৈ আনে যেতিয়া হয়, তাতে মুক্তি লাভ কৰে। কুম্ভমেলাও গৈছিল মানুহজন, ভিডিঅ' কৰিবলৈ সময় নহ'ল, ইমান মানুহ, তেওঁ ভিডিঅ' কৰিবই নোৱাৰিলে। এয়া কাশী ঘাটৰ ভিডিঅ' অকণমান কৰি আনিলে, তাকে অকণমান আপোনালোকক দেখাইছোঁ। মোৰ বাৰু ভিডিঅ'বোৰ আপোনালোকৰ চাই কেনেকুৱা লাগে কমেণ্ট এটা কৰিবচোন যদি ভাল লাগে। আৰু ক'ৰ পৰা চাই আছে এটা এটা কমেণ্ট কৰি জনাব, তেতিয়া মোৰ ভাল লাগিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লগতে ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো টিপি দিব। মই আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।